দূৰত্ব বাঢ়িছে অখিল গৌৰৱৰ কি হ'ব নিৰ্বাচন ৰাইজৰ দল বা বিধায়ক অখিল গগৈক বাহিৰত ৰাখি শীঘ্ৰে গঠন হ'ব নেকি 2026 অসম বিধানসভা নিৰ্বাচনত বিজেপি বিৰোধী মিত্ৰজোঁট কিয়নো গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত দূৰত্ব বাঢ়িছে অখিল গগৈ আৰু গৌৰৱ গগৈৰ দূৰত্ব বাঢ়িছে ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ হেয়ে ৰাজ্যজুৰি বিৰোধী ৰাজনীতিৰ ইতি লাখটকীয়া চৰ্চা বিষয় যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নেতৃত্ব অখিল গগৈৰ অবিহনে গঠন হ'বলৈ গৈ আছে বিৰোধী মিত্ৰজোঁট সভাপতি হোৱাৰ পিছত গৌৰৱ গগৈৰ সৈতে মোৰ কোনো ৰাজনীতিক কথা বতৰা হোৱা নাই হস্পিটালত মোৰ মাৰ অসুখৰ খবৰ ল'বলৈ অহাৰ আগেয়ে শেহতীয়াকৈ মোৰ লগত ফোনত কথা হৈছিল গৌৰৱ গগৈৰ সভাপতি হোৱাৰ পিছত অখিল গগৈৰ কোনো ধৰণৰ ৰাজনীতিক কথা বতৰা হোৱা নাই এই কথা কেইদিনমান আগতে এইদৰে ৰাজহুৱাভাৱে সদৰি কৰিছে খুদ বিধায়ক অখিল গগৈয়ে এই কথা স্পষ্ট কৰে যে গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত নাই পোনপটীয়া যোগাযোগ লগতে এইটো স্পষ্ট হয় অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলক মিত্ৰতা ক্ষেত্ৰত এতিয়াই মান্যতা দিব খোজা নাই গৌৰৱ গগৈয়ে অখিল গৌৰৱৰ শেহতীয়া সংঘাতৰ পিছত অখিল গগৈয়েও ইংগিত দিছে যে কংগ্ৰেছে নিবিচাৰিলে অকলে নিৰ্বাচন খেলিবলৈ সাজু ৰাইজৰ দল বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ পৰা কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ আহিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে আনহাতে ৰাজ্য কপোৱা APC কেলেংকাৰী অভিযুক্ত 52 গৰাকী ৰাজপত্ৰিক বিষয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ে চাকৰি ঘূৰাই দিবলৈ দিয়া শেহতীয়া ৰায়দানৰ পিছত লাহে লাহে পৰিষ্কাৰ হৈ আহিছে অখিল গৌৰৱৰ দূৰত্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ কাৰ্যকালতেই APCৰ দৰে ভয়ংকৰ কেলেংকাৰী হৈছিল বুলি অখিল গগৈয়ে ৰাজহুৱা মন্তব্য কৰাৰ পিছতে ৰাইজৰ দলৰ সৈতে মিত্ৰতা প্ৰসংগত মুখে মুখে গৌৰৱ গগৈয়ে পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে অখিল গগৈয়ে ৰাজহুৱা মন্তব্য কৰিছে ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিলে যিমান আসনত জয় হ'ব কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিলে তাতকৈ কম আসনতহে জয় হ'ব অখিল গগৈৰ এই মন্তব্য স্পষ্ট কৰিছে যে ৰাইজৰ দলে প্ৰয়োজনত অকলে নিৰ্বাচন খেলিবলৈ সাজু হৈ আছে অৱশ্যে অখিল গগৈয়ে এনে ৰাজনীতিক মন্তব্যবোৰ মাজত কংগ্ৰেছলৈ বল ঠেলি দি সদায় একে আহিছে বিৰোধীয়ে একেলগে মিত্ৰতা স্থাপন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'লেহে 2026ত পৰাভূত কৰিব পাৰিব বিজেপিক মন কৰিবলগীয়া অখিল গগৈৰ প্ৰসংগত কোকৰাঝাৰত কেইদিনমান পূৰ্বে গৌৰৱ গগৈ মন্তব্য কৰিছিল অখিল গগৈ ডাঙৰীয়াই দিনত শুই উঠি কাক সমালোচনা কৰে কাক গালি পাৰে কোনেও ক'ব নোৱাৰে কাক প্ৰশংসা কৰিব কোনেও ক'ব নোৱাৰে এদিন আমাক প্ৰশংসা কৰি মিত্ৰতা কৰিব বিচাৰিব আন এদিন ক'ব কংগ্ৰেছে আটাইতকৈ বেছি দুৰ্নীতি কৰিছে তেওঁ আজি কি কয় এসপ্তাহৰ পিছত তেওঁ কি কয় কোনেও ক'ব নোৱাৰে বিটিআৰত অখিল গগৈ মিত্ৰতা বিচাৰিছে কিন্তু কি কয় গৌৰৱ গগৈ অখিল গগৈ বাস্তৱত কি বিচাৰে মই নাজানো অখিল গগৈৰ প্ৰত্যাক্ৰমণ অখিল গগৈৰ প্ৰসংগত এতিয়ালৈ গৌৰৱ গগৈ যিদৰে নিজৰ স্থিতি অটল সেইদৰে গৌৰৱ গগৈ প্ৰসংগত নিজৰ স্থিতি অটল অখিল গগৈও সেই সময়ে সময়ে অখিল গগৈয়ে জুলুঙাৰ পৰা বান নিক্ষেপণ কৰি আহিছে গৌৰৱ গগৈৰ প্ৰতি গৌৰৱ গগৈ কোকৰাঝাৰত অখিল গগৈক কৰা সমালোচনা আৰু কটাক্ষৰ অখিল গগৈয়ে 4 দিন পূৰ্বে ধেমাজিত মন্তব্য কৰিছিল যিদিনাৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ল সেইদিনাৰ পৰা ৰাইজৰ দলে কংগ্ৰেছৰ বিৰুদ্ধে ইতি বাক্যও কোৱা নাই অকল ৰাইজৰ দল নহয় সমগ্ৰ অসমৰ ৰাইজ হৈ ৰৈ আছে যে কংগ্ৰেছে নিজৰ দল শক্তিশালী কৰিব লগে লগে আন সকলো ৰাজনৈতিক দলৰ লগত 2026ত বিজেপিক পৰাভূত কৰিবৰ বাবে বিৰোধী দলক ঐক্যবদ্ধ কৰিব বিৰোধ ঐক্যবদ্ধ হ'ব ৰাইজৰ লগতে আমিও ৰৈ আছো গৌৰৱ গগৈ কোকৰাঝাৰত যিটো কথা ক'লে সেইটো কথাই কংগ্ৰেছ বিৰোধীৰ ঐক্যৰ ক্ষেত্ৰত তেওঁলোকে যে কথাটো সিৰিয়াছকৈ ভবা নাই সেইটোকে প্ৰমাণিত কৰিছে APC কেলেংকাৰীক অসমৰ বৃহৎ কেলেংকাৰী আখ্যা দি অখিল গগৈ কংগ্ৰেছৰ দিনত হোৱা বুলি মন্তব্য কৰিছিল এই প্ৰসংগত অখিল গগৈ গৌৰৱ গগৈক ৰাজনৈতিকভাৱে পৰিণত নোহোৱা বুলি মন্তব্য কৰে অখিল গগৈ এই প্ৰসংগত মন্তব্য কৰিছিল কংগ্ৰেছৰ দিনত APSC কেলেংকাৰী হোৱা বুলি কওঁতে প্ৰসংগ ক্ৰমে গৌৰৱৰ দেউতাকক মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম উল্লেখ কৰিছিল
তাতে আৱেগিক হৈছে গৌৰৱ গগৈ। গৌৰৱৰ বয়স কম আৰু অলপ মেচিউৰ্ড হ'ব লাগিব। আগৰ যিবিলাক জনবিৰোধী কাম সেইবিলাকৰ বাবে মানুহে সমালোচনা কৰিবই। আগৰ কংগ্ৰেছৰ দিনৰ জনবিৰোধী বা দুৰ্নীতিক কোনোবাই সমালোচনা কৰে, সেইটো কথাক যদি ব্যক্তিগতভাৱে গাত লগাই লয়, কোনোবাই বিৰোধী ঐক্য নকৰোঁ বুলি কয়, সেইটো এটা পৰিয়াল কেন্দ্ৰিক কথা হৈ পৰিব। এই সকলো বাদ দি বিজেপিৰ বিৰুদ্ধে আমি এক হ'ব লাগে। স্বাভাৱিকতে এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে বিৰোধী মিত্ৰতাৰ প্ৰক্ৰিয়াটোৰ চৰ্চাৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সীমাৰ ভিতৰলৈ সোমাব দিব খোজা নাই অখিল গগৈক। ৰাজনীতিত সকলো সম্ভাৱনাই সম্ভৱ যদিও ৰাইজৰ দলৰ নেতা অখিল গগৈৰ প্ৰসংগত গৌৰৱ গগৈৰ স্থিতি আজিৰ তাৰিখত অসমত এনে এখন বিজেপি বিৰোধী ঐক্যমঞ্চৰ কথা দাঙি ধৰে য'ত কোনো স্থান নাই অখিল গগৈৰ। অৰ্থাৎ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ মিত্ৰজোঁটত ৰাইজৰ স্থান নথকা সম্ভাৱনাই অধিক। এই কথাত আজিৰ দিনৰ প্ৰতিচ্ছবিখন হ'ল অখিল গগৈ অবিহনে গঠিত হোৱাৰ পথত বিৰোধী প্ৰস্তাৱী মিত্ৰজোঁট।